ওয়েলকাম টু মাই ইউটিউব চেনেল। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আজি অন্য এটা ভিডিঅ' লৈ। আপোনালোকে চাই থাকক এখন সুন্দৰ বাগিচা। এই বাগিচাখনত আহিছোঁ আমি বাক্সা ডিষ্ট্ৰিক্টৰ নাগ্ৰেজুলি টি গাৰ্ডেন। ইমান সুন্দৰ পৰিৱেশ, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। কি সেউজীয়া সেউজীয়া চাহপাতৰ পাত দেখিলে মানে মন মুহি যায়। আৰু এটা আচৰিত কথা ফ্ৰেণ্ডছ, এইখন ইমান ডাঙৰ চাহ বাগিচা ব্ৰিটিছৰ দিনতে বনোৱা এখন চাহ বাগিচা। এই ব্ৰিটিছসকলে বনাই গৈছিল এই চাহ বাগিচাখন। তো ইয়াত হাজাৰ হাজাৰ বিঘা মানে হিচাপ কৰিব নোৱাৰি। সঁচাকৈ এনেকুৱা ঠাইত মানে আচৰিত ভাল লাগে। সেউজীয়া সেউজীয়া চাহ গছৰ পাত আৰু চাওক না আপোনালোকে লোকেশ্যনটো চাওক, কি ধুনীয়া মানে চাহ বাগানৰ মাজৰ পৰিৱেশটোৱে আচৰিত সুকীয়া। এইটো চাওক, মই দৌৰি দৌৰি ভিডিঅ' বনাই আছোঁ গোপুৰেৰে। ভিডিঅ' পিকচাৰ কোৱালিটি কেনেকুৱা আহিছে আপোনালোকে কমেণ্টত জনাব নিশ্চয়। চাওক, দৌৰি আছোঁ মই ফ্ৰেণ্ডছ, মই কিন্তু দৌৰি দৌৰি ভিডিঅ' বনাই আছোঁ দেই। চাওক ইমান মানে ধুনীয়া লাগিছে, খোজকাঢ়িব মন যোৱা নাই, দৌৰিব মন গৈছে। এনেকুৱা খোলা ঠাই নাপায়তো, চ' সেইকাৰণে দৌৰি আছোঁ। খুবেই ভাল লাগিছে দৌৰি কিনে, মানে গোটেই চাইডে সেউজীয়া সেউজীয়া। আৰু এইখন চবতকৈ পুৰণা বাগিচা হয়, হাজাৰ হাজাৰ বছৰ মানে। কি হ'ব? এনেকৈ গছৰ কাষত লৈ কিনে উঠাই দিয়ক না, এনেকৈ পাতৰ কাষত ইমান ধুনীয়া।